ঘিতিলা তহঁতৰ কেনেকৈ কি হ'লো তহঁতৰ যে এনেকৈ বেকাৰ হ'ব বুলি কিন্তু ভবা নাছিলোঁ আকৌ দেই নক'বা বাদ দিয়া থোৱা বাদ দিয়া সেইবোৰ কথা বাদ দিয়া বহুত কথা কেনেকৈ পাহৰোঁ তাক এতিয়া সেইটো চিন্তা কৰি আছোঁ মই যিমান যি হ'লেও তোক কিন্তু তাই এনেকৈ আহিব নালাগিছিলে দেই এইটো কিন্তু তাই বৰ ভুল কাম কৰিছে আকৌ দেই সঁচা দেই বাখৰ তই বৰ ধুনীয়া কথা ক'লি দেই এনেকৈ বাৰু আহিব লাগেনে বাৰু পিছে কচোন তহঁতি কিমান বছৰ ভাল পাইছিলি কিনো কম তীখৰ বাখৰ আমি সেই 7 বছৰ মানেই হ'ব এতিয়া বেলেগ বেলেগ কিবা কথা কোৱা তোৰ চাগে বাইকৰ পিছৰ চিটটোৱে তাইক বৰ মিছ কৰিব ন তোৰ বাইকৰ পিছৰ চিটটো দেখিলে বেয়া লাগিব হয় নাই বাৰু কচোন হেৰ' কেলেনো বাৰু মনত নপৰিব তই কি কথা কৈছ বাখৰ অলপ অনা নিয়া কৰিলে কলেজলৈ কেলে মনত নপৰিব সঁচাকৈ কেতিয়াবা মনত পৰে আকৌ দেই কলেজলৈ অনা নিয়া কৰিলোঁ সেই মোবাইলৰ ৰিচাৰ্জবিলাকে ময়ে কৰিলোঁ সেই মোবাইলৰ ৰিচাৰ্জ কৰি দিওঁ মই কথা পাতি থাকে বেলেগৰ লগত ধেমালি নি 7 বছৰ ভাল পোৱা পাহৰিবলৈতো দিগদাৰ হ'বই দিয়াচোন ঐ ঘিতলা তই কথা এটা শুন আকৌ তহঁতিতো 7 বছৰ ভাল পাইছ তেন্তে হ'লে তই 7টাতো এনিভাৰ্চাৰী পাতিছ চাগে এনিভাৰ্চাৰীত কেক কাটা নাই তহঁতি এই 7টা এনিভাৰ্চাৰী পতা নাই 4টা পাতিলোঁ 4টা 4টাহে পাতিলি নি এতিয়া তহঁতি কাম এটা কৰ গম পাৱ নাই এতিয়া তহঁতি বুলি নকয় এতিয়া তই কাম এটা কৰ কি কাম কৰা কথা ক'লিও তীখ মই ভাবিছোঁ এহেঁতি এনিভাৰ্চাৰীটো কেক কাটি চেলিব্ৰেট কৰিছিলে নে কি এতিয়া ঘিতলা কাম এটা কৰ এতিয়া ব্ৰেকআপ হোৱাৰ পিছত ঢোকা চেৰি বুলি কয় কেক কেইটামান কাটি দে খেলা খতম নে কি ক এই ঘিতলা এতিয়া কি কৰিবি আমাক কিবা এটা খুৱাই দিবি বাদ বাকী তই চিন্তা কৰি নাথাকিবি আমি আছোঁ ন তোৰ লগত এই খুৱাম তহঁতৰ গোটাকে খুৱাম দেই কিবা এটা খুৱাই দিম বাৰু চিন্তা কৰিব নালাগে দুদিনৰ আগলৈকে তাই আছিলে তোৰ জীৱনত লখিমী কিন্তু এতিয়া তাই তোক ঢোকা দিয়াৰ পিছত তাই এতিয়া হ'ল জখিনী কি কৰিবি উপায় নাই তথাপিতো কিন্তু ইয়াৰ অহংকাৰ নাই তোক যে হ'লেও এনেকৈ আহিবলৈ নালাগিছিলে আৰু পাই বেয়া লাগে বহুত বেয়া লাগে দেই দুখ লাগে তোৰ দুখখন আমি সমভাগী হ'ম আৰু দেই কিমাননো একেজনী পিছতে লাগি থাকিম আৰু এতিয়া বেলেগ এজনী পতাম প্ৰথমতে তাই মোক কৈ থাকে দেই বোলে তাই সেই ক'ৰবাত বেলেগ ল'ৰা এটা ভাল পায় মোৰনো কেলৈ বিশ্বাস কৰোঁ আগতেও তাই তেনেকৈ মোক ব্লক কৰি থয় এতিয়াও ব্লক কৰি থয় মোৰ সেইকাৰণে বিশ্বাস নকৰোঁ লাষ্টতে গম পালোঁগৈ বোলে চেলমণি বদৌতি যিদিনাখন তাই আহিলেও মূৰত এখন সৰহখন ঢুকি পৰিলে আৰু গোটেই একদম মানে উপায় নাই তই বহ কিনো কৰিবি ইয়াতে বহো ৰহ একচুৱেলি তই কি জাননে মোৰ জীৱনটো মোবাইল যেনে শেষ কৰি দিলোঁ আৰে ঘিতলা ভাই দুখ নকৰিবি ভাল দিন আহিব আৰে ভাল দিন কেলৈ নাহিব তাই চাকৰি কৰা ল'ৰা পালে চাগে দেই সেইকাৰণে ইয়াক এৰি দিলে নি তীখও যে কথা কৈছ দেই তীখও যে কথা কিছুমান কওঁ চাকৰিত ক'ব ইয়াত কি পইচা নাই হে চাকৰি কৰাটোতকৈ বেছিহে পইচা আছে এক থা ৰাজা এক থা ৰাণী মোবাইল লিজেণ্ড আহি গ'ল খতম কাহিনী কিন্তু তোৰ বাইকখনৰ যে পিছৰ চিটটোৱে তাইক বৰ মিছ কৰিব আকৌ দেই বৰ মিছ কৰিব মানে হ'ব বাৰু তই দুখ চুখ নকৰিবি তোক যেতিয়া তাই এৰিলে তই ক'ব লাগিছিলে তই ফলা শৈশৱ চিনি পাৱ নাই বুলি ক'ব লাগিছিলে ইমান খাই মেলি এৰি দিছে তাই মোৰ ভাগ্যতে নাছিলে বুজিছ তাই কিমান কৈছিলে লভ ইউ আৰু কেনেকৈনো পাহৰিব তাই সেই চুলি চেম্পু যি গোন্ধ ইমান ধুনীয়া চানস্লিক গোন্ধ দেহা মন হাত পৰি গৈছিলে কিমান দে কৈছিলে লভ ইউ এতিয়া সেয়া লভ ইউ গৈ পেলাই আৰু সেইটোলৈ পৰিৱৰ্তন হ'ল লাভইন ন এতিয়া কি ক'ব জান নাই বাখৰ ভাল চাল নাপাওঁ জীৱনত ঘৰৰ পৰা যিজনী চাই দিয়ে সেইজনীকে বিয়া পাতিম এইটো প্ৰেমত ঢোকা খোৱাৰ পিছত কমন ডাইলগে লগাব হ'ব দিয়া আৰু কৈ নাথাকিবা হ'ব দিয়া যি আছিলে হৈ গ'ল এতিয়া বাদ দিয়া বল ঘিতলা বল ঘৰ যাওঁগে বল টেনশ্যন লৈ নাথাকিবি বল ধিংকা চিকা আপোনালোকেও যদি মনতে ভাবিছে যে সপোন দেখিছে ঘিতিলাৰ ব্ৰেকআপ পাৰ্টি খাম তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰপিছত ঘিতিলাৰ পাৰ্টি খাবলৈ গুচি আহক